হাই ফ্ৰেণ্ড, মই জিন্টি মোৰ চেনেল জিন্টি ক্ৰিয়েটিভিটিত ৱেলকাম জনালোঁ। ফ্ৰেণ্ড, আজি মই আপোনালোকৰ ওচৰত এটি ফেচ পেকৰ ভিডিঅ' লৈ আহিছোঁ। তেতিয়াহ'লে ফেচ পেকটো মই কিদৰে বনালোঁ আহক আমি চাই লওঁ। ফেচ পেকটো বনাবলৈ মই ইয়াত মচুৰ দালি লৈছোঁ। মচুৰ দালি মই ৰাতি ভিজাই থৈছিলোঁ আৰু এনেদৰে ভিজি গৈছে। আৰু মই ইয়াৰ লগত মিহলি কৰিম আলু, এটা বিলাহী আৰু এটুকুৰ কাঁচা হালধি। মই ইয়াত কাঁচা হালধি ইউজ কৰিছোঁ। প্ৰথমতে মই আলুখিনিটো মই এনেদৰে চুকি ল'ম। চুকি লৈ ইয়াৰ মই ৰসখিনি ওলাই ল'ম আৰু লগতে মই বিলাহীখিনিও এনেদৰে চুকি ল'ম। এতিয়া বাতি এটাত মই মচুৰ দালিখিনি লৈ ল'ম। মই মচুৰ দালিৰ পেষ্ট 2 চামুচ ল'লোঁ। মই মচুৰ দালিখিনিৰ লগতে কেঁচা হালধিখিনিও একেলগে মিক্সিত পেষ্ট কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াৰ লগত বিলাহীখিনিও দি দিম। বিলাহীখিনি মই ৰস লোৱা নাই, এনেদৰে বিলাহীৰ পাল্পখিনি একেলগে দি দিলোঁ। আৰু এতিয়া আমি ইয়াত ল'ম আলুৰ ৰস দি দিলোঁ 2 চামুচ। আৰু এতিয়া মই ইয়াৰ লগত মিক্স কৰিম 2 চামুচ গাখীৰ। এতিয়া মই সকলোখিনি সামগ্ৰী একেলগে মিহলি কৰি ল'ম, সুন্দৰভাৱে পেষ্ট এটা বনাই ল'ম। এই পেষ্টটো আমাৰ ফেচত লগালে আমাৰ ফেচৰ সকলো সমস্যাই লাহে লাহে নোহোৱা হয়। আমাৰ স্কিনৰ এজিং চাইন, অপেন প'ৰ্ছ, হোৱাইট হেডছ, ব্লেক হেডছ, সূৰ্যৰ পৰা ক'লা হোৱা, ছান টেন, সকলোখিনি সমস্যা এই ফেচ পেকটো লগালে আমাৰ স্কিনৰ পৰা নোহোৱা হয়। এনেদৰে মই আপোনালোকৰ হাতখনত ফেচ পেকটো এপ্লাই কৰি দেখাম। এনেদৰে সুন্দৰভাৱে আপোনালোকৰ ফেচখনত লগাই ল'ব। এই ফেচ পেকটো অলপ এনেদৰে লগাই 10-15 মিনিট সময় থাকি সুন্দৰভাৱে স্ক্ৰাবিং কৰি পেলাই ধুই দিব। এনেদৰে লগাই ল'ব। ইয়াত মই বিলাহী লৈছিলোঁ। বিলাহীত আমাৰ ভিটামিন চি থাকে, যাৰ ফলত আমাৰ অপেন প'ৰ্ছ, ব্লেক হেডছ, হোৱাইট হেডছ নোহোৱা হয় লাহে লাহে, আৰু লগতে আমাৰ এজিং চাইনো ডিলে কৰে। আৰু ইয়াত মই মচুৰ দালি লৈছিলোঁ। মচুৰ দালি আমাৰ স্কিনৰ কাৰণে খুব ভাল হয়। মচুৰ দালি লগালে আমাৰ স্কিনৰ হোৱাইটেনিংটো ঠিকে থাকে। ছান টেনে পুৰি পেলালেও স্কিনটো ভাল হয়। কেঁচা হালধিটো এণ্টিবেক্টেৰিয়েল থাকে, আৰু কেঁচা হালধি লগালেও আমাৰ স্কিনৰ পৰা শালমন, ব্ৰণ এইবিলাক নোহোৱা কৰে লাহে লাহে। আলুৰ ৰসতো লগালেও আমাৰ স্কিনৰ ডাৰ্ক কমপ্লেক্সন ঠিক কৰা থাকে, আমাৰ স্কিনৰ ব্লেক পৰকবোৰ লাহে লাহে নোহোৱা কৰে। ইয়াৰ পিছত এনেদৰে অলপমান পানী লৈ পেলাই স্কিনটো ৰাফ কৰিব, অলপ সময় মাছাজ কৰি ল'ব। মাছাজ কৰি লৈ পেলাই 5 মিনিটমান সময় মাছাজ কৰিব। স্ক্ৰাবৰো কাম কৰে, আমাৰ স্কিনৰ ভিতৰত থকা মলিবোৰ এনেকুৱা নহয়। চাওক, এতিয়া স্কিনখন দেখিব পাৰিছে, সুন্দৰ এটা বগা হৈ গ'ল। স্কিনটো নৰম হৈ যায়। এনেকৈ আপোনালোকে কৰি চাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে আজিলৈ